এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো বঢ়িয়া আৰু মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰতে আৰু মানে মোৰ ফ্ৰেণ্ডছ আহি আছে তো সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু মানে আমাৰ দেউতা গৈছিলে জগন্নাথ পুৰীলে তো দেউতাও আহি পালে কালি তাকে আৰু সেইকাৰণে ফ্ৰেণ্ডছজনী খবৰ ল'বলৈ আহি আছে তো আপোনালোককো দেখুৱাও ভিডিঅ'টো ক'ত কি হৈ থাকে দিনটো চাই থাকিব ভিডিঅ'টো পাগেলিটো আমাৰ পাগেলিটো চুলি কাটি আছে দেউতাই মোৰ দেউতাৰ পালাখনত ই গোটেই কাটা কৰি দিলা কি ধুনীয়া কৰিয়ে বিচাৰিছিলে মোৰ দেউতাৰ পালাখনত মোক চুলি কাটি দিছে কি অৱস্থা তই এইগিলা বহুত ধুনীয়া দেখা পাইছা তই এনেই মোক ধুনীয়া হ'ব নালাগে মোৰ চুলিকেইডাল বহুত বেয়া হৈ গৈছে মোক কাটি দিছে যেতিয়া মই চুলি চম্ভালিব পাৰিম তেতিয়াই মই ক্লিনিক কৰিম সানসিল্ক শ্যাম্পু লগাম আজিকালি বহুত সানসিল্ক শ্যাম্পু ওলাই আছে ন যেতিয়াই চুলি চম্ভালিম তেতিয়াই সানসিল্ক শ্যাম্পু বিয়াখন ভঙাৰ পৰাই সানসিল্ক গাইস আৰু আমাৰ কোন আলহী আহি পালে তো চাওক এইজনী মৃদুস্মিতা নাথ আহি পালে আমাৰ ঘৰলৈ আৰু মই গা পা ধুই ৰেডি বাই তেতিয়া দেখাইছিলে ন সেয়া মই চুলি কাটি দিলোঁ চাওক দেউতাক চুলি কাটিব দিছিলোঁ আৰু দেউতাই মোৰ চুলিকেইডাল খাটা খাটা কৰি কাটি পেলাই কাটি দিলে আৰু আমাৰ ঘৰত কাম কৰি আছে চাব হা এই গাইছ আমাৰ কল চব কাটি দিলে গাইছ চাওক দেউতাই কলৰ পাত কাটি আছে এখন কলপাতত মই ভাত খাম গাইছ আৰু আমাৰ মাদাৰে কি কৰি আছে দেখুৱাই আছোঁ ৰ'ব আপোনালোকক আমাৰ মাদাৰে এই গাইছ চাওক এইটো পিপি এখন ইয়াতে থৈ দিওঁ এক মিনিট ৰ'ব দেখুৱাই আছোঁ এইটো পিপি কাটি আছে পিপি আমাৰ ঘৰত যে গাইছ আলহী আহিছে আমিনো কি খুৱাম ন আমিতো দুখীয়া মানুহ হয় তো আমাৰ ঘৰত মানে পাউৰা চানা এটা দিছিলে মই মানে ৰাতিপুৱা এই চামচাটোৰ ওপৰত উঠি পাউৰা চানাটো নুমাই আনি এতিয়া মায়ে সেইটো মানে মচমচীয়াকৈ ভাজিব আৰু আমি খাম আৰু আমাৰ এজনে ভাত খাই আছে এইটো আমাৰ পাকঘৰ আৰু আমাৰ বাইটিয়ে কিবা কাম কৰি আছে আৰু অলপ দেৰিকৈ আমি যাম পুখুৰীত মাছ মাৰিব মাছ ধৰিবলৈ গাইছ আৰু মোৰ চুলিকেইডাল কাটি দিলে দেউতাই মোক কাটা কাটা কৰি সানসিল্ক শ্যাম্পুৰ বহুত কিবা এটা ওলাই আছে ফেচবুক হোৱাটছআপ চব সানসিল্ক আৰু এই মই মূৰটো সানসিল্কেৰে ধুলোঁ আৰু আমাৰ মামুয়ো এতিয়া মূৰ ধুব সানসিল্ক শ্যাম্পুৰে গাইছ নাজানো যদি আপোনালোকে জোৰণত যায় ন জোৰণৰ দিনা সানসিল্ক শ্যাম্পু নিনিব দেই বিয়া ভাঙি যোৱা চান্সটো বেছিকৈ আছে গাইছ গাইছ এতিয়া মাছ মাৰিবলৈ যাওঁ এইটো বাল্টিং লৈ আহিছোঁ মাছ খাবৰ কাৰণে চব যাবৰ কাৰণে জেগা চেগা নোহোৱা হৈ আছে ওপৰত দিয়া হা মাছ মাৰিব গাইছ মাছ খাম আমি সেয়া মাৰিলে মই ৰাতিপুৱাই খালত বুন্দি আৰু জিলাপি দি থৈ দিছিলোঁ মাছ আহিবৰ কাৰণে এতিয়া আহিবনে নাই মাছে জানিব ন গাইছ আমাৰ মাছ মাছ সোমাইছে দেই দাদা নকয় আমাৰ মোহনজীয়ে মাছ ধৰিব চাওক গাইছ মই নকয় এইটো পৰিৱেশে ভাল লাগে চাগে আমাৰ পৰিৱেশটো উকা লাগে সোমাব মাছ আহিছে কি মাছ আহিছে মাছ আহিছে মাছ মই ভাল পাওঁ ভাজি খাই সোমাইছে চাওক গাইছ ধুনীয়া মাছ এটা সোমাইছে চাব হা আপোনালোকে এইটো চাওক গাছ কাপ আহিছে ৱাও এইটো ধৰিব লাগিব খাইগা গাইছ এইটো গাছ কাপ আহিছে মাদাৰে পানীলাও কাটি থৈ দিছে আৰু আমি পানীলাওৰে মাছ এটা খাম তো আমি কথাৰ মহলা মাৰি আছোঁ মধু আৰু হাই গাইছ আজি আহি গ'লোঁ সদায় মাতি থাকে কিন্তু আজি মিলাব পাৰিলোঁ কথা আহিলোঁ তাই
টাইমে মিলাব নোৱাৰে মানে টাইমে নোৱাৰো মই এনেকুৱা বিজি আমি বহুত ব্যস্ত মই বোলো যাই থাকোঁ দেই সিহঁতৰ ঘৰত মই আহিব নোৱাৰো যে বহুত প্ৰব্লেম ঘৰত চ' আজি আহিলোঁ আৰু ভাল লাগিছে আহি বহুত ভাল লাগিছে বহুত ভাল লাগিছে চবকে লগ পাই আজি বহুত ভাল লাগিছে চিষ্টাৰকো লগ পালোঁ কাম কৰি আছে তাই মাও আছে চব আছে চব আজি তো ভিডিঅ'টো চাই থাকক দেই ভাল লাগিলে বাকী চব আলহী গৈ শেষ এতিয়া থাকিলোঁ মানাৰে মইহে বাকী আমি দুটাই ভিডিঅ' কৰি দেখুৱাইছোঁ আৰু কি কৰিম আমি আছোঁ চাহ মাৰি মাৰি খাম বাকী আমি দুজনীয়ে থাকিলোঁ ভণ্টিও গ'ল চেষ্টা আহিছিলে জেঠাও গ'লগৈ বাইদেউটো গ'ল বান্ধৱীটোও গ'লগৈ মা মই থাকিলোঁ আৰু বাই বাই ছাগলীজন